কবিতাৰ শিৰোনাম মোৰ জীৱন চকুৰি সঁচাকৈ সলনি হ'ল মা। সেইদিনা তোক এৰি আহিবৰ দিনা মনত এবোজা দুখ লৈ পদূলিৰ কলপুলি দুটা পাৰ হৈছিলোঁ। সৰুৰে পৰা ডাঙৰ হোৱা ঘৰখনৰ প্ৰতিটো স্মৃতিয়ে বুকুখন বিন্ধা মাৰি ধৰিছিল। প্ৰচণ্ড বিষ অনুভৱ কৰিছিলোঁ। এখোজ দুখোজকৈ নতুন জীৱনৰ দিশে আগুৱাব লৈছিলোঁ মা। মই লক্ষ্য কৰিছিলোঁ তোলৈ। মন্দিৰৰ কেঁকুৰিটো গৈ নোপোৱালৈকে তই একেথৰে চাই আছিলি। চাদৰৰ আঁচলেৰে চকু পানী মচা মই দেখিছিলোঁ মা। মই জানিছিলোঁ মা, মোক লৈ তই বহু সপোন দেখিছিলি। মই জানিছিলোঁ মা, তই বিচাৰিছিলি তোৰ ছোৱালী ডাঙৰ মানুহ হওক। আমি সৰু মানুহ মা, কওঁতে সহজ, কিন্তু ডাঙৰ সপোন আমাৰ বাবে নহয়ো মা। আগতে তোৰ গালিবোৰ বৰ অসহ্য পাইছিলোঁ, কিন্তু আজিৰ এই ককৰ্থনাৰে ভৰা জীৱনত তোৰ গালিবোৰ বৰ মধুৰ যেন লাগে মা। আগৰ সেই দিনবোৰলৈ পুনৰ উভতি যাবলৈ মন যায়। আজি পাকঘৰটোৱে মোৰ পৃথিৱী, পাকঘৰৰ ধোৱাই মোৰ জীৱন। সৰুৰে পৰা মোৰ লগত যিমান কষ্ট কৰিলোঁ সকলোবোৰ অথলে গ'ল মা। মই যে তোক একোৱেই দিব নোৱাৰিলোঁ। আজি কাৰোবাৰ উৎসাহ প্ৰেৰণাৰ বৰ অভাৱ অনুভৱ কৰিছোঁ মা। জীয়াই থাকিবলৈ সামান্য প্ৰেৰণা বিচাৰিছোঁ।